ঐ ইমান বগৰী লাগি আছে জানা যাচোন পাৰি দেগে মই নোৱাৰো দে যা না তই নমৰ নহয় যা তহঁত বহকে যা মই নি আছো যা হ'ব দে ঐ আজি টিউচনটো কৰি বৰ ভাল লাগিল ন সেইজনী নাই যে হয় দে সেইজনী থাকিলে ছাৰে তাইকে গুৰুত্ব দিয়ে সৰস্বতী পূজাটো পালেহিয়ে কি পিন্ধিম বুলি ভাবিছ মই অৰেঞ্জ কালাৰৰ এযোৰ অৰ্ডাৰ দি থৈছোঁ কাইলৈ মানে আহিব চাগে তই কি পিন্ধিম বুলি ভাবিছ তোৰতো চাগে ষ্টকত আছেই মই কাইলৈ অভিৰ লগত যাম চাগে সিও লগ ধৰি আছে ভাল চাই কাপোৰ এযোৰ ল'ম আৰু তেতিয়া তাক তই ভালকৈ দবাই দিবি আৰু হেই কিনো দবাবি আৰু বেচেৰাই দিয়ে থাকে সি যে বহুত ভাল জান ঐ সেইজনীক ফোন এটা কৰি সুধো দে আজি বা টিউচন কেলে নাহিলে দেচোন লগাচোন ফোনটো আৰু কি পিন্ধে সুধিবিচোন লাউডতে হেল্ল' ঐ আজি টিউচন নাহিলি যে কিয় এই মোৰ গাটো বেয়া আছিল তহঁত গৈছিলি গৈছিলোঁ এইবাৰ সৰস্বতী পূজাত কি পিন্ধিম বুলি ভাবিছ মই ভবাই নাই মাক সুধিহে ক'ব পাৰি তই প্ৰতি বছৰে তেনেকুৱাই কৰ তহঁতে তেনেকে ক'লে নহ'ব নহয় তহঁতেনো কি পিন্ধিবি মই এযোৰ অৰেঞ্জ কালাৰৰ অৰ্ডাৰ দি থৈছোঁ কাইলৈ আহিব চাগে আৰু ৰাজশ্ৰীও কাইলৈ বয়ফ্ৰেণ্ডৰ লগত বজাৰ কৰিব যাব হয় নেকি আমি পূজা প্ৰিপেৰেশ্যন ভালকৈ চলাইছোঁ তই পাৰিলে অলপমান ট্ৰাই কৰিবি পালেহিয়ে নহয় 14 তাৰিখ হ'লে হ'ব দে চাওঁচোন কি হয় তই প্ৰতিবাৰে তেনেকৈ কৈ থৈ দিয় এতিয়া অলপ এনজয় কৰ ন এতিয়া নকৰি আৰু কেতিয়া কৰিবি হ'ব দেচোন মই মাৰ লগত কথা পাতি চাওঁ বাৰু তেতিয়া তই মাৰৰ লগত কথা পাতি আমাক জনাবি ৰাখিছোঁ এতিয়া ৰাখ দে হ'ব দে ৰাখ ঐ তাই প্ৰতি বছৰে কিয় এনেকুৱা কৰে নাজানো মাকজনী চিকতা নেকি এইবাৰ সৰস্বতী পূজাৰ দিনা ভেলেণ্টাইন ডে পৰিছে নহয় ওলাই যাম হা একেলগে ভালেই হ'ব দে তাই কথা বাদ দে যি কৰে কৰিব দে আমি দুজনীয়ে যাম ঐ ল'ৰা হ'লনে নাই তোৰ আকৌ যাংগৈ ফটাফট এইকেইটা বগৰী পাইছো অথনিৰ পৰা ইমান টাইম লগাইছ বহিব নালাগে এতিয়া বহুত দেৰি হৈছে একদম এহেতৰ পৰা শান্তি নাই দেই মা ভাৰতীহঁতে বোলে সৰস্বতী পূজাত পিন্ধিবলৈ কাপোৰ অৰ্ডাৰ দিলে মই কি পিন্ধিম হয় নেকি সিহঁতৰ লগততো আৰু আমি ফেৰ মাৰিব নোৱাৰো আমাৰ যি আছে আৰু তই তাকে পিন্ধিবি ৰচোন কেলৈ ইমান খং কৰিছ বাৰু মাৰো যে কথাগাল কয় আৰু আমাৰ ঘৰতনো ক'ত ইমান কাপোৰ আছে সেই পুৰণা কাপোৰগাল পিন্ধি যাম নেকি তোকনো মই এতিয়া ক'ৰ পৰা নতুন কাপোৰ এযোৰ আনি দিম মোৰ বিয়াত পিন্ধা ছেট এযোৰ আছে নহয় তাকে পিন্ধিবি দে তুমি যে কি সেই পুৰণিকলীয়া কথাবোৰ কৈ থকা নহয় তোমাৰ কি হোমৰ গুৰিত পিন্ধা কাপোৰযোৰ পিন্ধিব লাগে নেকি বেলেগ এযোৰ কাপোৰৰ ব্যৱস্থা কৰি দিয়া ৰচোন তোকনো লাগ বুলিলেই মই ক'ৰ পৰা কাপোৰ এযোৰ আনি দিওঁ কচোন দেউতাৰাই কিমান কষ্ট কৰি আছে তই দেখোন জানই হ'ব থোৱা মই কিবা এটা খুজিলে তোমালোকৰ সেই একেবোৰেই বাহানা তই দেখোন আজিকালি বৰ বেছি কথা ক'বলৈ লৈছ বেছি মুখ নচলাবি চৰত গাল ফালি দিম হ'ব থোৱা তাৰ বাহিৰেনো আৰু কি কৰিব পাৰিবা কি কৰিম গম পাই যাবি আজিকালি প্ৰজন্মই সৰস্বতী পূজাৰ মহত্ব নাইকিয়া কৰি দিছে কেৱল অলংকাৰ ৰংচঙীয়া কাপোৰ পিন্ধি যেন প্ৰতিযোগিতাত নামি পৰিছে
এনে নকৰিবি অ'। কাপোৰে কেৱল বাহ্যিক সৌন্দৰ্যহে বঢ়ায়, প্ৰকৃত সৌন্দৰ্য মানুহৰ অন্তৰত থাকে। গতিকে বিদ্যাৰ দেৱীক অপমান নকৰি ভক্তিভাৱেৰে পূজা কৰি আগুৱাই যা, দেখিবি জীৱনত সদায় উন্নতি হ'ব। হ'ব দিয়া মা, তুমি যিয়েই দিয়া মই তাকেই পিন্ধি যাম, মোক ক্ষমা কৰি দিয়া। হ'ব আইজনী, মই তোক এযোৰ ভাল কাপোৰ দিম, তই তাকেই পিন্ধি যাবি। নকবি একো তাই। এই দিওঁ এসেকা। ঐ তইনো এইযোৰ কাপোৰে পিন্ধি আহিব লাগে নে একেবাৰে? এইযোৰনো কি বেয়া কাপোৰ, কাপোৰেই আৰু। মায়ে মোক এইযোৰকে পিন্ধাই পঠাইছে। কিন্তু কৈ থাক। ঠিক আছে দে, ব'ল এতিয়া যাওঁ। এই ইহঁতক খালি কাপোৰৰ কথা বুজিছনে? কাম বন নাই আৰু খালি কাপোৰকে থাকিব। হ'ব যাওঁ আহ। ঐ তহঁতে সৰস্বতীৰ মাৰ ওচৰত সেৱা ললি নে? নাই লোৱা নহয়। সেই সৰস্বতী মাৰ ওচৰত সেয়া লয় নেকি? আমি ফুৰিব যাম বুলিহে ভাবিছিলোঁ সিহঁতৰ লগত। নাই মই নাযাওঁ দেই, মই সৰস্বতী মাৰ ওচৰত সেৱা কৰিব লাগিব। তই সেৱা কৰ যদি কৰগৈ যা, আমি নকৰোঁ, আমি ফুৰিব যাওঁ। ঐ এতিয়া টাইম নাই দেই এইবিলাক, ব'ল যাওঁ যদি যাওঁগৈ। ব'ল ব'ল ঐ তই ৰখ তই না। যা আৰু।